চিকাৰী বাঘ অকলীয়াকৈ যেনেকৈ ওলাই চিকাৰ কৰিবলৈ ঠিক তেনেকৈ তুমিও চিকাৰী বাঘৰ দৰে হ'ব লাগিব। ভেৰিয়াৰ নিচিনা নহয়। জুম বান্ধি যদি তুমি খোজ কাঢ়িবলৈ আগবঢ়া তেতিয়াহ'লে তুমি বহুত দূৰ অতিক্ৰম কৰিব পাৰিবা আমনি নলগাকৈ, কিন্তু খৰকে নহয়। কিন্তু যদি অকলে আগবঢ়া তেতিয়াহ'লে তুমি বহুত দূৰ আগবাঢ়িব পাৰিবা আৰু খৰকৈ আগবাঢ়িব পাৰিবা। যদি তুমি সমাজত এটা নিজৰ সুকীয়া নাম বনাব বিচাৰিছা তেতিয়াহ'লে তুমি এই সমাজত নিজকে অলপ সমাজত থাকিও বিচ্ছিন্ন কৰি কাম কৰিব লাগিব। প্ৰথম অৱস্থাত তেনে কৰোঁতে তোমাৰ সমালোচনা হ'ব পাৰে, কিন্তু যদি তুমি তেনেকৈ ধৈৰ্যৰে সমালোচনাৰ সময়বোৰ থাকিব পাৰা তেতিয়াহ'লে এই সমালোচনা কৰা মানুহবোৰেই পাছত তোমাক আকৌ আদৰি ল'ব আৰু এজন সমাজৰ আদৰ্শ ব্যক্তি হিচাপে মানিব। জীৱনত সিংহৰ দৰে জীয়াবলৈ শিকা। জুমত থাকি চিকাৰ হোৱা হৰিণৰ নিচিনা নহয়। সময়ৰ প্ৰত্যেকটো ছেকেণ্ড তুমি তোমাৰ জীৱনত উপভোগ কৰিবলৈ শিকা, কাৰণ যদি জীৱনত প্ৰত্যেকটো ছেকেণ্ড আজি উপভোগ নকৰা তেতিয়াহ'লে বৈ যোৱা জীৱনত আকৌ সেই সময় কেতিয়াও উভতাই নোপোৱা। কথাতে কয়, কথাতে কটা যায় বুলি আৰু কথাতে বতা পায় বুলি। এইষাৰ কথা সত্য। তুমি কোৱা মুখৰ প্ৰত্যেকটো বাক্য এপাত মৰা হৰৰ নিচিনা। মাৰি দিয়া হৰপাত তুমি চেষ্টা কৰি উভতাই আনিব নোৱাৰা, ই গৈ লাগিবগৈ। ঠিক তেনেকৈ তুমি মুখৰ পৰা কোৱা কথাষাৰ কৈ দিয়াৰ পাছত কেতিয়াও তাক উভতাই আনিব নোৱাৰা। যদি ভাল কথা হয় তেতিয়াহ'লে ই কাৰোবাক শান্তি দিব, আৰু যদি বেয়া কথা হয় তেতিয়াহ'লে ই কাৰোবাক মনত আঘাত কৰিব। সেইবাবে কথা কোৱাৰ সময়ত অকণমান চাই চিন্তি কথা ক'ব লাগে। শত্ৰুক কেতিয়াও দুৰ্বল বুলি নাভাবিবা। এইটো সত্য, কাৰণ শত্ৰু বোলা বস্তুটোৱে হ'ল এটা কাল বা ভয়ানক বস্তু। তুমি যিমানেই ডাঙৰ বা শক্তিশালী নিজকে নাভাবা কিয়, তুমি যিমানেই টেঙৰ নোহোৱা কিয়, তথাপি শত্ৰুক তুমি কেতিয়াও দুৰ্বল বুলি নাভাবিবা। এটা কথা মনত ৰাখিবা, তোমাৰ শত্ৰু তোমাতকৈ দুৰ্বল নহয়। দুৰ্বল হোৱা হ'লে সি তোমাৰ শত্ৰু নহ'ল হয়। সি যেতিয়া তোমাৰ শত্ৰু তেতিয়াহ'লে সিও কিবা নহয় কিবা প্ৰকাৰে তোমাৰ সমানেই। কাৰোবাৰ মিছা কথা বা চলহী কথাত ভুল নাযাবা কেতিয়াও। মানুহজনৰ কৰ্ম আৰু তাৰ কৰ্মদক্ষতা চাইহে তুমি তাক বিশ্বাস কৰিবা, কাৰণ পৃথিৱীত এনে কিছুমান মানুহ আছে যি মুখৰ কথাত গোটেই পৃথিৱীখনকে জিকাৰ দৰে কৰে, কিন্তু কামত হ'লে তাৰ শূন্য। তাৰ মুখৰ বাক্য আৰু কামৰ মাজত 1% মিল নাথাকে। সেইবাবে তুমি কথাত নহয় কামত বিশ্বাস কৰা। কামত বিশ্বাস কৰি কোনোবা মানুহক বিশ্বাস কৰিবা। অসমীয়াত এষাৰ কথা আছে, কথাৰে নহয় বন্ধু কামতহে তোমাৰ পৰিচয়। সেইবাবে তুমিও আজিৰ পৰা কথা কমকৈ কৈ কাম বেছিকৈ কৰিবলৈ শিকা, কাৰণ কথাৰে তুমি এনেই মুখত কৈ থাকিলে মানুহে তোমাৰ কথা পাহৰি যাব কিছু সময়ৰ পাছতে। যদি তুমি কামেৰে কৰি দেখুওৱা তেতিয়াহ'লে তুমি এদিন একো নহ'লেও তোমাক মানুহে সদায় মনত ৰাখিব আৰু তোমাৰ কথা সদায় মনত পেলাব। সেইবাবে আজিৰ পৰা কাম কৰা, কেৱল কাম, তাৰ বাহিৰে আৰু একো নিস্তাৰ নাই।